নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় গম পাইছে যে APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু সহায়কৰ যিবিলাক এক্সামৰ OMR চিটছ সেইবিলাক এতিয়াও চেক কৰা হোৱা নাই, চেক কৰিবহে গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বাৰা। গতিকে এতিয়া হয়তো সকলোৰে মনত প্ৰশ্ন আহিব পাৰে যে OMR চিটবিলাকনো কেনেকৈ চেক কৰা হ'ব, একচুৱেলি মানুহে চেক কৰে নেকি বাৰু, আৰু OMR চিটনো কেনেকৈ চেক কৰে হয়তো বহুতে জানে, কিন্তু যিসকলে নাজানে মই তেওঁলোকৰ কাৰণেহে বনাইছোঁ ভিডিঅ'টো। গতিকে যিসকলে প্ৰথমবাৰ কাৰণে চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে আগলৈ মোৰ ভিডিঅ'বিলাক পাই থাকে। চ' বন্ধুসকল, আজি আমি জানো আহক এক্সামৰ OMR চিটনো কেনেকৈ চেক কৰা হয়। আপোনাৰ সেয়া লাগিলে APDCLৰ হওক বা আসাম পুলিচৰ হওক বা অন্য কোনো বেলেগ এক্সামৰ হওক। গতিকে বলক আমি এতিয়া আৰম্ভ কৰোঁ। চ' বন্ধুসকল চাওক, ইমানবিলাক লাখ OMR চিটছ মানুহে চেক কৰাটো প্ৰায় অসম্ভৱ কথা। সেইকাৰণে এইবোৰ OMR চিটছ OMR স্কেনাৰ নামৰ এটা মেচিনৰ সহায়ত কম্পিউটাৰত চেক কৰা হয়। বন্ধুসকল, আমি এক্সাম দিওঁতে সকলোৱে চাগে মন কৰিছোঁ যে আমাৰ এক্সামত বুকলেট চিৰিজ থাকে 4টা ABCD অথবা PQRS। গতিকে এইবিলাক দিয়াৰ অৰ্থ আছে আপোনাৰ কি হয়, যদিও এটা এক্সামত সকলোবিলাক কুৱেশ্যনছ একে থাকে, কিন্তু আপোনাৰ বুকলেট ৱাইজ মানে কুৱেশ্যনৰ নাম্বাৰবিলাক বেলেগ বেলেগকৈ থাকে। গতিকে OMR চিট চেক কৰাৰ সময়ত কি কৰা হয়, একে চিৰিজৰ বহুতো OMR চিট একেলগ কৰা হয় আৰু সেইবিলাক কি কৰা হয়, আমাৰ যিটো OMR স্কেনাৰ মেচিন হয় তাৰ এটা ফালে সোমোৱাই দিয়া হয়। আৰু যেতিয়া মেচিনটো অন কৰা হয় তেতিয়া আপোনাৰ এখন এখনকৈ OMR চিট ভিতৰলৈ সোমাই যায়। আৰু যিহেতু আপোনাৰ OMRৰ ফুল ফৰ্মটো হৈছে অপটিকেল মাৰ্ক গিটাৰ, আৰু অপটিক্স মানে হৈছে পোহৰ, আমি সকলোৱে জানো। সেইকাৰণে কি হয়, যেতিয়াই মানে এখন OMR চিট মানে ভিতৰলৈ সোমাই যায় তেতিয়াই আপোনাৰ ভিতৰত থকা পোহৰে মানে কি কৰে, এই OMR চিটত দিয়া যিবিলাক ক'লা দাগ, আমি যিবিলাক ক'লা গোলচিন দিওঁ আমাৰ ৰোল নাম্বাৰ দিওঁতেই হওক বা আমি এনচাৰ দিওঁতেই হওক, সেইবিলাক মানে কি কৰে ডিটেক্ট কৰে। আৰু তেতিয়া মানে কি হয়, ডিটেক্ট কৰাৰ ফলত কি হয়, এইফালে কম্পিউটাৰ স্ক্ৰীণত মানে সেইবিলাক শ্ব' হয়। আৰু তেতিয়া আপোনাৰ সেই কম্পিউটাৰত যিটো OMR চিট চেক কৰা ছফ্টৱেৰ থাকে, সেই ছফ্টৱেৰৰ সহায়ত আপোনাৰ সেই OMR চিটখনৰ যিজন কেণ্ডিডেট, তেখেতৰ নাম, তেখেতৰ ৰোল নাম্বাৰ আৰু তেখেতে আপোনাৰ কোনটো কুৱেশ্যনৰ কি অপশ্যন চিলেক্ট কৰিছে ইত্যাদি সকলো গম পোৱা যায়। আৰু এইবোৰৰ সহায়তে কি কৰা হয়, আমাৰ মাৰ্কছটো কাউণ্ট কৰা হয়। গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে আমি এক্সাম দিওঁতে আমাৰ যিবিলাক OMR চিট হয় তাত আমি ৰোল নাম্বাৰ দিওঁতেই হওক বা আমাৰ কুৱেশ্যনবিলাকৰ এনচাৰৰ অপশ্যন চিলেক্ট কৰোঁতে হওক, আমি যিবিলাক ক'লা গোলচিন দিওঁ, আমি যিবিলাক নেকি ক'লা দাগ দিওঁ, সেইবিলাক আমি ভালকৈ দিব লাগে। কাৰণ সেইবিলাক যদি ভালকৈ নিদিওঁ তেন্তে কি হয়, আমাৰ যিটো OMR স্কেনাৰ মেচিন হয় সেইটোৱে মানে সেইবিলাক ডিটেক্ট নকৰে, যাৰ ফলত আপোনাৰ কি হ'ব, কম্পিউটাৰ শ্ব' নহ'ব, হয়নে? সেইটোৱে কথা। গতিকে আৰু এটা কথা, কিন্তু আমি আপোনাৰ এটা কুৱেশ্যনতে আমি যদি দুটা অপশ্যন চিলেক্ট কৰোঁ তেন্তে সেইটো কিন্তু আপোনাৰ ৰিজেক্ট হ'ব। গতিকে আমি এটাহে কৰিব লাগিব চিলেক্ট অপশ্যন, আৰু সেইটোকে আমি ভালকৈ দিব লাগিব, মানে আমাৰ যিটো ক'লা গোল চিন আমি সেইটো সম্পূৰ্ণকৈ দিব লাগিব। আৰু বহু ধৰণৰ OMR চিট স্কেনাৰ মেচিন পোৱা যায়, যিবিলাকৰ দাম অলপ কম, তাত আপোনাৰ এঘণ্টাত 100খন বা 200খন OMR চিট চেক কৰিব পাৰি। আনহাতে যিবিলাকৰ দাম অলপ বেছি হয় তাত আপোনাৰ প্ৰতি ঘণ্টাত 10,000 পৰা 12,000খন OMR চিট চেক কৰিব পাৰি। সব বন্ধুসকল, ইয়াৰ পৰা গম পোৱা গ'ল যে যদি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ APDCLৰ যিবিলাক OMR চিট হয় জল্দি চেক কৰে তেন্তে হয়তো বেছি দিন নালাগিব। গতিকে ইয়াৰ পৰা আশা কৰিব পাৰি যে আমাৰ যিটো ৰিজাল্ট হয় APDCLৰ সেইটো সোনকালে আমি পাম। সব বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক সদায় পাই থাকে। গতিকে আজিলৈ ইমানেই। নমস্কাৰ, ধন্যবাদ, জয় অসম।